নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ। তে বন্ধু-বান্ধৱীসকল ইতিমধ্যে আপোনালোকৰ কাৰণে আহি পৰিছে এটা বহুতেই ভাল খবৰ, যেহেতু বহুকেইটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ বহুকেইটা ইয়াতে খালী হৈ থকা পদবোৰৰ বাবে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তে বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ নিউকৈ যি নেকি ভেকেন্সি মুকলি কৰা হৈছে তাৰ ওপৰত আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে। আৰু এইটো যিটো নিউ ভেকেন্সি মুকলি কৰা হৈছে এইটো কোনটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি কৰা হৈছে, আপোনালোকে কিদৰে আবেদন কৰিব, সকলোখিনি প্ৰচেছ বাই প্ৰচেছ আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব। তাক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। তে চাওক বন্ধুসকল এইটো যোনটো পদ মুকলি কৰা হৈছে এইটো পদ মুকলি কৰা হৈছে আপোনালোকৰ UPSCৰ ফালৰ পৰা চিভিল সাৰ্ভিস এক্সামিনেশ্যন আপোনালোকৰ যি নেকি প্ৰি এক্সাম অনুষ্ঠিত কৰিবলৈ গৈ আছে তাৰ আপোনালোকে চাব পাৰে ইয়াতে যি নেকি টোটেল পদ আছে সেইটো আছে 1056টা। যদি আপোনালোকে ইয়াতে UPSC এক্সাম দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব। তেতিয়াহ'লে ইয়াতে টোটেল পদ মুকলি কৰা হৈছে 1056টা। ইয়াতে আপোনালোকে প্ৰথমতে প্ৰিলিমছ দিব লাগিব, তাৰপিছত মেইনছ হয়, তাৰপিছত আপোনালোকে ইণ্টাৰভিউ অনুষ্ঠিত কৰা হয়। তেতিয়াহ'লে ইয়াতে আপোনালোকে চাব পাৰে ভেকেন্সিৰ সকলোখিনি ডিটেইলছ দিয়া হৈছে। আপোনালোকে যদি ইয়াতে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিছে তেতিয়াহ'লে কিন্তু আপোনালোকে ইয়াৰ কাৰণে আবেদনটো কৰিব পাৰিব। লগতে আপোনালোকক জনাই থওঁ বন্ধু-বান্ধৱীসকল আপোনালোকৰ ইয়াতে এজ লিমিটটো ৰখা হৈছে 21 পৰা 32 ইয়াৰ্ছ। আপোনালোকে ইয়াতে এজ ৰিলেক্সেশ্যনটো পাই যাব আপোনালোকৰ কেটেগৰী অনুযায়ী। ইয়াতে আপোনালোকে চাব পাৰে বন্ধু-বান্ধৱীসকল ইয়াতে আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফি এটা পে' কৰিব লাগিব। ইয়াতে SC ST ওমেন PWB যিনি কেটেগৰী আছে তেওঁলোকে ইয়াতে এটকা পে' কৰিব নালাগে। আদাৰ যিসকল নেকি OBC আছে বা জেনেৰেল হওক তেওঁলোকে ইয়াতে 100 ৰুপিজ এটা পে' কৰিব লাগিব। তেওঁলোকক আবেদন কৰাৰ কাৰণে যি নেকি UPSCৰ অফিচিয়েল ৱেবছাইট আছে তাতে ভিজিট কৰি কিনে আপোনালোকে সকলোখিনি ডিটেইলছ দিয়াৰ পিছত আপোনালোকে ইয়াতে আবেদনটো কৰিব পাৰিব। তেওঁলোকক ইয়াতে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত যাই কিনে আপোনালোকে আবেদনটো কৰিব পাৰিব আৰু আপোনালোকে ইয়াতে 100 টকা এটা পে' কৰিব লাগিব যদি আপোনালোকে ইয়াতে OBC বা ইয়াতে জেনেৰেল কেটেগৰীত পৰে। তেওঁলোকক ইয়াৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে 14 ফেব্ৰুৱাৰী 2024 পৰা। আৰু ইয়াৰ যি নেকি আপোনালোকে আবেদন কৰাৰ লাষ্ট ডেট সেইটো হৈছে 5 মাৰ্চ 2024। ইয়াৰ ভিতৰতে আপোনালোকে ইয়াতে আবেদনটো কৰিব লাগিব। আৰু ইয়াৰ যি নেকি আপোনালোকৰ প্ৰিলিমছ এক্সাম সেইটো 26 মে 2024 অনুষ্ঠিত কৰা হ'ব। তো সকলোখিনি ইয়াতে ডিটেইলছ দিয়া হৈছে, আপোনালোকে চাই ল'ব এবাৰ, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। তেওঁলোকক যদি আগন্তুক দিনত আপোনালোকে এই ধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাৰ আপোনালোকক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।